হাই বন্ধুসকল সকলোকে গুড ইভিনিং আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোক সকলোকে আজি মানে ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য কিছুমান ইউটিউবাৰ আছে তেওঁলোকে কি কৰে তেওঁলোকক এক কামটো কৰিবলৈ কয় যে প্ৰচাৰ কৰিবলৈ কয় ইউটিউব চেনেল আজি পোন প্ৰথমে আপোনালোকক মোৰ উইড্ৰৰ ৰেকৰ্ড দেখাব বিচাৰিছো মই কিমান টকা উইড্ৰ কৰিছো এই কেইদিনৰ ভিতৰত আপোনালোকে দেখি আচৰিত হৈ যাব চাওক আপোনালোকে মোৰ উইড্ৰৰ ৰেকৰ্ড চাওক দেখিছে আপোনালোকে ইয়াতে 25 তাৰিখে দেখিছে 35000 টকা একদম বহুত টকা উইড্ৰ কৰিছো আৰু 26 তাৰিখে দেখিছে 35000 টকা আৰু 27 তাৰিখে দেখিছে 2000 টকা তো মই কিছুমান এপ্লিকেশনৰ সহায়ত কিবা পইচা ইনকাম কৰিবলৈ কয় তো তেওঁলোকে দেখাই দিয়ে এনেকে ইনকাম হয় এনেকে হয় কিন্তু টকা বিনিয়োগ কৰি পেলাই ইনকাম সাগেটো কেনেকুৱা কথা বাত তো সহি কিছুমান টকা 100 উপাৰ্জন কৰিবলৈ মেহনত কৰে বহুতখিনি কিন্তু ইমান সহজতে পইচা উপাৰ্জন কৰাটো সহজ নেকি বাৰু আপোনালোকে নিজে ভাবি চাওকচোন কথা মই তেওঁলোকৰ চালু যে তেওঁলোকে এটা কমেন্টত পাপু নামৰ বুলাজনে কমেন্টত কৈছে যে হেতু বিষয়ত তেওঁ ইমানকে ক'ব নোৱাৰে समझ रहे हो ना लोग वीडियो बनाबले हे दिसे মই স্ক্রিনশট দি দিছো স্ক্রিনত চাই লব সো তেওঁলোকে আকৌ মানে কবলে কই অৰ্থাৎ গছৰ উঠাইও দিয়ে আকৌ মানে গুৰিও কাটি দিয়ে চাও कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम सो इमान সহজে পইচা ইনকাম কৰাটো সহজ নহয় সো বন্ধুসকলক মই এটা কথাই কম যে এবোৰ সহজ মানে পদ্ধতি অৱলম্বন কৰি আপোনাৰ যেটো উপাৰ্জনৰ টকা যেটো মানে মেহনত যেটো কষ্টৰ ধন হেতু নেহেৰুৱাব তো সকলোৱে কথাটো এবাৰ মন কৰিব পইচা ঘটা যদি ইমান সহজ উপায় হলহেতেন তো মানুহবোৰে দেখোন দিন ৰাতি মেহনত মানে দিন ৰাতি কষ্ট কৰিলে হাজিৰা কৰিলে নগলেহেতেন কিয়নো চাকৰি কৰিছে কিছুমানে চাকৰি কৰি আছে কিছুমানে হাজিৰা কৰিছে নিজে ভাবি চাওক বাত তো সহি এটা কথাই কম ইমান এক্সাইটেড হৈ পেলাই আপোনালোকে এপছটো ডাউনলোড কৰি এই যি দৰে কৈছে সেইদৰে কাম নকৰিব সহজ পদ্ধতি এবোৰ টকা উপাৰ্জন কৰা সহজ পদ্ধতি একো নাই তো এতে ক'বলৈ মই বিচাৰিম তো আপোনালোকে সতৰ্ক হ'ব বহুত কেইটা ইউটিউবাৰ আছে তো এবোৰ কৰিবলৈ কয় তো তেওঁলোকক ভিডিঅ' বনাবলৈ দিয়ে তেওঁলোকে ভিডিঅ' বনাই দিয়ে তেওঁলোকে দেখুৱাই দিয়ে তেওঁলোকৰ পৰা পইচা নাকাটে সম্ভৱ কিন্তু কিছুমানে যদি আপোনালোকে তেওঁলোকে কোৱা মতে পইচা ইনভেষ্ট কৰি পেলাই পইচা উপাৰ্জন কৰিম বুলি ভাবে তেতিয়া হলে আৰু মানে ক'বলৈ ভাষা নাই তো কম যে আপোনালোকে যে কষ্টৰ ধন নেহেৰুৱাব পাৰে যদিও সেইকেইটা বেংকত ডিপজিট কৰি ৰাখিব বেংকত ইনভেষ্ট কৰি ৰাখিব তো ইনভেষ্ট কৰা পদ্ধতি বহুত আছে ফিক্সড ডিপজিট পেটিএমতো আছে ফিক্সড ডিপজিট তো এনেকুৱা ধৰণৰ আছে এপছ কিছুমান বহুত কিটা এপছ নহয় কিছুমান আছে গ্ৰো এপছ মিউচুৱেল ফান্ড তেনেকৈ পইচা ইনভেষ্ট কৰিব কিন্তু এইবোৰ ফকতিয়া কিছুমান এপছ দিছে তাত পইচা ইনভেষ্ট কৰি পেলাই মানে আপোনাৰ কষ্ট ধনকিটা নেহেৰুৱাব